নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষে লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আহকচোন আজিৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হয় চাই লওঁ। এতিয়া সময় হৈছে 3:45। আজি 7 আহাৰ 22 জুন মঙলবাৰ। আজি সূৰ্যোদয় হ'ব 4:56 আৰু সূৰ্য অস্ত যাব 6:23। তিথি থাকিব শুক্লপক্ষৰ দ্বাদশী তিথি। আজি যদি আপোনালোকে পূজা পাৰ্বণ শ্ৰাদ্ধ আদি কৰ্ম কৰিব লগা হয় তেতিয়াহ'লে দ্বাদশী তিথিত কৰিব লাগিব। আৰু আজি নক্ষত্ৰ থাকিব বিশ্বাখাৰা নক্ষত্ৰ দুপৰীয়া 12:30। বিশ্বাখাৰা নক্ষত্ৰ আজি 12:30 এটা জেগাতে বহি থাকিব। বন্ধু বান্ধৱীসকল, এতিয়া জন্ম। আজি যদি শিশুৰ জন্ম হয় তেতিয়াহ'লে কি ৰাশি হ'ব আহকচোন জানি লওঁ। আজি যদি শিশুৰ জন্ম হয় তেতিয়াহ'লে ৰাশি হ'ব তুলা ৰাশি, বৰ্ণ হ'ব ক্ষত্ৰিয় বৰ্ণ, গণ হ'ব ৰাক্ষগণ আৰু দশা হ'ব বৃহস্পতিৰ দশা। বন্ধু বান্ধৱীসকল, এতিয়া খুব মৃত্যু। আজি যদি কিছু ব্যক্তিৰ মৃত্যু হয় তেতিয়াহ'লে কি দুখ পাব আহকচোন চাই লওঁ। আজি যদি কিছু ব্যক্তিৰ মৃত্যু হয় তেতিয়াহ'লে চতুৰ্পাত দোষ পাব। দিব্যা 7:39 পিছত ত্ৰিপাদ দোষ। যদি 7:39 আগত মানুহজন ঢুকায় তেতিয়াহ'লে চতুৰ্পাত দোষ পাব। আৰু যদি 7:39 পাৰ হৈ যোৱা অৰ্থাৎ 7:40 পিছত যদি ঢুকায় তেতিয়াহ'লে ত্ৰিপাদ দোষ পাব। এই দুটা দোষৰে আপোনালোকে প্ৰতিকাৰ কৰিব লাগিব। বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ আমি অমৃত যুগলৈ, পঞ্চামৃত যুগলৈ। পঞ্চামৃত যুগ যোৱাৰ আগতে যদি মই প্ৰত্যেক দিনা কোৱাৰ দৰে যদি মোৰ চেনেলটোলৈ আপোনালোকে প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষৰ থকা ঘণ্টা বটনটো দবাই দিয়ক, একোটা লাইক কৰক, কমেণ্ট কৰক, ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিয়ক। কিয়নো আপোনালোকৰ একোটা কমেণ্টে বা লাইকে মোক আগন্তুক ভিডিঅ' বনোৱাত উৎসাহ আগবঢ়ায়। আৰু যদি আপোনালোকে মোৰ লগত কিবা জানিব লগা কথা আছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আহকচোন বন্ধু বান্ধৱীসকল, এতিয়া আমি যাওঁ আজিৰ পঞ্চামৃত যুগ কেতিয়া আপোনালোকে খুৱাব পাৰিব। পঞ্চামৃত যুগ খোৱাৰ আজি টাইম দুটা আছে। প্ৰথম টাইমটো হ'ল ৰাতিপুৱা 8:32 পৰা 11:30 আৰু দ্বিতীয় টাইমটো হ'ল দিনৰ 2 বজাৰ পৰা 4 বজালৈ। বন্ধু বান্ধৱীসকল, আজি অম্বুবাচী প্ৰবৃত্তিও হ'ব। কিছুমানে মোক প্ৰশ্ন কৰি আছিল যে অম্বুবাচী কেতিয়া লাগিব। মই এটা আগৰ ভিডিঅ'ত মই জনাইছোঁৱেই, আগত দিছোঁ অম্বুবাচী প্ৰবৃত্তি কেতিয়া হ'ব, নিবৃত্তি কেতিয়া হ'ব, আৰু এবাৰ কৈ দিছোঁ। আজি অম্বুবাচী লাগিব 2:07। বন্ধু বান্ধৱীসকল, আগৰ ভিডিঅ'টো মোক চাই ল'ব কোনটো টাইমত অম্বুবাচী লাগে কোনটো লাগে। এতিয়া মই আজিৰটো কৈ দিছোঁ অম্বুবাচী 2:07 আজি অম্বুবাচী লাগিব দিনৰ। বন্ধু বান্ধৱীসকল, এতিয়া আমি আহোঁ ৰাশিফল শিতানলৈ। ৰাশি হ'ল প্ৰথমে আহোঁ আজিৰ মেঘ ৰাশিলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা গৈছে। স্বাস্থ্য ইমান ভালে দেখা নাযাব। আজি আপোনালোকৰ অশান্তিত ভুগিব পাৰে। অলপ বিদ্যাৰ্থীসকলৰ ভালে দেখা গৈছে আৰু প্ৰেমতো ভালে দেখা গৈছে। এতিয়াও বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা গৈছে। মনত সুখ বৃদ্ধি হ'ব পাৰে। মনত আপোনাৰ আজি সুখ বৃদ্ধি হ'ব পাৰে। চাকৰিয়াল ক্ষেত্ৰ বা ব্যৱসায় বাণিজ্যত আপোনালোকৰ আজি লাভৱান হ'ব পাৰে। প্ৰেমতো শুভ দেখুৱাইছে আৰু বিদ্যাৰ্থীসকলৰো ভালে দেখা গৈছে। এতিয়া মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো স্বাস্থ্য ভালে যাব। আজি আপোনাৰ দিনটো লাভৱান দেখুৱাইছে। লাভৱান মানে হ'ল বিদ্যাৰ্থীসকলৰো ভালে দেখা গৈছে। প্ৰেমতো আপোনালোকৰ আজি ভাল দেখা গৈছে। চাকৰিয়াল ক্ষেত্ৰ বা বিজনেছ কৰা বা ব্যৱসায় বাণিজ্য কৰা সকলৰো আজিৰ দিনটো লাভৱান দেখুৱাইছে। এতিয়া হওক কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে দেখা যাব আৰু আজিৰ দিনটো আপোনালোকৰ জয় দেখুৱাইছে। জয় মানে হ'ল আপোনালোকৰ আজি নতুন কামত আপোনালোকৰ আজি উদ্যোগ বা ব্যৱসায় বাণিজ্য তথা চাকৰিয়াৰ ক্ষেত্ৰত প্ৰেম চাকৰি আদিৰ ক্ষেত্ৰত বা পঢ়া শুনাত আপোনালোকৰ আজি জয় হ'ব। জয় মানে হ'ল আপোনালোকৰ আজি দিনটো ভাল হ'ব। এতিয়া আহোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালে দেখা গৈছে আৰু শুভ দেখুৱাইছে। শুভ মানে হ'ল প্ৰত্যেকটা বস্তুতে আপোনালোকৰ আজি ভালে দেখা গৈছে। ইয়াত কোনো বেয়া দেখা যোৱা নাই। এতিয়া হওক কন্যা ৰাশিলৈ। কন্যা ৰাশিৰো একেই দেখুৱাইছে। স্বাস্থ্য ভালে দেখা গৈছে আৰু শুভ দেখুৱাইছে। প্ৰেম চাকৰি আদিৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ বা গোটেইকেইটা বস্তুতে আজি শুভ দেখুৱাইছে। এতিয়া হওক তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে দেখা নাযাব। পিতৃ মাতৃৰ বিয়োগ দেখুৱাইছে বা আজিৰ দিনটো আপোনালোকৰ অশুভ দেখুৱাইছে। অশুভ মানে হ'ল আপুনি কিবা কাম কৰিছে সেইটো কাম আজি আপোনাৰ নহ'ব পাৰে বা আকস্মিক কিবা দুৰ্ঘটনাই আপোনাক সেই অশান্তিৰ সৃষ্টি কৰিব পাৰে। এনেকুৱা ধৰণৰ অশুভ আজিৰ দিনটোত দেখা গৈছে। বা বিদ্যাৰ্থীসকল বা প্ৰেমতো আপোনালোকৰ আজি সিমান ভাল দেখা যোৱা নাই। অলপ সাৱধানে চাই চিতি চলিব।
এতিয়া বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালেই দেখা গৈছে, কিন্তু নানা অনিষ্ট চিন্তা ভাৱ বৃদ্ধি হ'ব পাৰে। নানা অনিষ্ট চিন্তা মানে আপুনি নাভাবলগীয়া কথাবিলাক আপুনি আজি ভাবি কিছুমান চিন্তাত পৰিব পাৰে। অলপ আপুনি চাই চিতি চলিব। প্ৰেমত সিমান এটা ভাল দেখা নাই যদিও ভালেই দেখা, অলপ চাই চিতি চলিব বা আপোনাৰ টুকটাক চলি থাকিব। আৰু বিদ্যাৰ্থীসকলৰ ভালেই দেখা হৈছে। এতিয়া ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে যাব আৰু অৰ্থপ্ৰাপ্তিৰ যোগ দেখুৱাইছে। অৰ্থপ্ৰাপ্তি মানে টকা পইচা বা বিদ্যাৰ্থীসকলৰ ভালে দেখা গৈছে আৰু প্ৰেমতো দেখুৱাইছে। এতিয়া বন্ধু বান্ধৱীসকল মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে যাব আৰু অপৰৰ জন্য মানে হ'ল আপোনাৰ আজি দিনটো আনৰ কাৰণে আজিৰ দিনটো আপোনাৰ হ'ব ভাল হ'ব, মানে আনক আপুনি আজি উপকাৰ কৰোঁতে যাব। বিদ্যাৰ্থীসকলৰ ভালে দেখা গৈছে, প্ৰেমতো ভালে দেখা গৈছে। তাৰমানে আনে কিবা এটা বস্তু কৰিব, আপোনাৰ মনত আনন্দ হ'ব। এতিয়া কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ভালেই দেখা গৈছে, স্বাস্থ্য ভালে দেখা যাব। আপুনি আশা কৰা মতে আজি ফল পাব। আপুনি যদি আজিৰ দিনটোত কিবা কৰিব বিচাৰিছিল, আশা কৰিছিল, সেই কামটো হ'ব পাৰে। বা চাকৰি যদি আপুনি আজি ইণ্টাৰভিউ দিছিল, তেতিয়া বা আজিৰ দিনটোত সেই কৰিব লাগিছিল, পাব। বা ব্যৱসায় বাণিজ্যটো আজি লাভৱানৰ যোগ দেখা গৈছে। প্ৰেমতো আশানুৰূপ ফল পাব পাৰে বা বিদ্যাৰ্থীসকলে আশানুৰূপ ফল পাব পাৰে। বন্ধু বান্ধৱীসকল, এতিয়া মীন ৰাশিলৈ, অন্তিমটো ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ভালে দেখা যাব। টকা পইচা বৃদ্ধি হ'ব পাৰে আজিৰ দিনটোত, সন্মান লাভ হ'ব বা প্ৰণয় বৃদ্ধি হ'ব পাৰে। আৰু ব্যৱসায় বাণিজ্যটো ভালেই দেখা গৈছে, প্ৰেমতো শুভ দেখুৱাইছে আৰু বিদ্যাৰ্থীসকলৰ উচ্চ শিক্ষা ভ্ৰমণৰ সুযোগ দেখা গৈছে। বন্ধু বান্ধৱীসকল, আজি ৰাশিফল সিদ্ধান্ত এইখিনিয়ে আছিল। যদি মোৰ চেনেলটোলৈ আপোনালোকে প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে চেনেলটো লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টা বাটনটো দবাই দিয়ক। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে মই জ্যোতিষ শৰ্মাই এতিয়া ল'লোঁ বিদায়। সুপ্ৰভাত।